হাই গাইজ, আজি আমি আছোঁ অসমৰ বিখ্যাত ইউটিউবাৰ এজন যাৰ নাম ডিম্পু বুঢ়া, সকলোৱে চিনি পায়। আমি তেওঁৰ এটা সৰু চাই ইণ্টাৰভিউ এটা ল'ম। ডিম্পু দা, তোমাৰ ড্ৰিম কি? মেইন কথা মই কোনো বিখ্যাত নহয়। ই প্ৰথমতে বিখ্যাত বুলি কৈছিল। মই কোনো বিখ্যাত নহয়। কিহৰ বিখ্যাতে চবেই ইউটিউব কৰে আজিকালি, মই কৰি আছোঁ আৰু ড্ৰিম চিম নাই। মই কৈছোঁ, মই অলৰেডি বহুত ভিডিঅ'তে কৈছোঁ, ড্ৰিম মানে কি আৰু চাই আছোঁ আৰু তেনেকুৱা কোনো ড্ৰিম নাই ড্ৰিম নাই। আমি জানাত তুমি শিক্ষকতা কৰি আছো এতিয়া। পিছত কি কৰিম বুলি ভাবিছ? এনেই শিক্ষকতা কৰি ভাল লাগে, কাৰণ সৰু ল'ৰা ছোৱালীৰ লগত থাকি ভাল লাগে। যিহেতু মানে সিহঁতে মানে কি আৰু শিকপাৰ চেষ্টা কৰে, বা সৰু ল'ৰা ছোৱালীবিলাকৰ মাজত মানে বিশেষ একো সেই নাই, জটিলতা নাই। তাক শিকিও ভাল লাগে, তাৰ লগত থাকিও ভাল লাগে। চ' এনেকুৱা সপোন বুলি একো নাই, কিন্তু বেলেগ কৰিলেও সিহঁতৰ লগত কিন্তু থাকিম মই প্ৰায় বুঢ়া হওক গ'লে ভাল লাগে। তোমাৰ বিয়া কৰোৱা ইচ্ছা আছে নে নাই? এইটো চেষ্টা কৰিম আৰু একবাৰ কৰবা জীৱনটোত যদি পাৰোঁ। তাৰপাছত কুৱেশ্যন সুধি থাকা। তাৰপাছত তুমি পঢ়া কি পঢ়িলা এতিয়ালৈ? মেট্ৰিক পাছ কৰিলোঁ, হাই ছেকেণ্ডাৰী পাছ কৰিছোঁ, ডিগ্ৰী পাছ কৰিছোঁ ইংলিছ মেজৰত, MA লৈ থৈছোঁ আইডলত, কিন্তু আইডলে তামাম বেকলগে আছে। জীৱনত যে পাছ কৰিব পাৰিম MA, সেইটোও মই আশা দেখা নাই। তাৰপাছত এই DLED পঢ়ি আছোঁ, সেইটোত কিন্তু বঢ়িয়াকৈ গৈ আছে, আৰু 1 বছৰ আছে। মানে শিক্ষকতাটোৱে আপুনি পেচন হিচাপত ল'ব কিজানি? শিক্ষকতা মানে কি আৰু পেচন চেচন নাই আৰু যি পাওঁ সেই কৰিম, কিন্তু এনেই শিকি ভাল লাগে, সেইটোৱে। তাৰপাছত নেক্সট কুৱেশ্যন। তোমাৰ যি ইউটিউব চেনেলটো আছে, ইউটিউব চেনেলটো খোলাৰ আইডিয়াটো ক'ত পালা? এই চবেই খুলিছিল, মানে জিঅ' অহাৰ পাছত চবেই ইউটিউব চেনেল খোলে, চবেই ভিডিঅ' আপলোড দিয়ে। মই আৰু নৰ্মেলি ডিম্পু বৰুৱা বুলি খুলি দিলোঁ এটা, দি পেলাই এনেই অলপমান জাগা চাইকেল দি ঘূৰি দেখি আছিলোঁ। তেতিয়াৰ পৰা ভাবিলোঁ কি অলপমান ভালকৈ কৰোঁ, সেয়ে আৰু বিশেষ সেই আৰু নাই, চবকে দেখি। আজিকালিতো জনাত মানে চবেই ইউটিউব চেনেলটোৰ নাম কিবা বেলেগ দি দিয়ে। তোমাৰ নামটোৰ লগত নামটোৱে দি চেনেল খোলা আইডিয়াটো ক'ৰ পৰা আহিল? মই কৈছোঁৱে দেখোন, মই কোনো ধৰণৰ কথা ভাবি চেনেল খোলা নাই যে এইটো টেকনিকেল হ'ব, এইটো কিবা ব্লগ হ'ব। ব্লগটো ভাবি খুলিছোঁ, সেইকাৰণে ডিম্পুজ ব্লগ দিছোঁ নাম। কিন্তু টেকনিকেল চেনেলটোত কোনো ধৰণৰ ভাবা নাই মই, এনেই ডিম্পু বৰুৱা যিকোনো ভিডিঅ' দিব পাৰোঁ, সেনেকৈ যিকোনো ভিডিঅ' দি গৈছোঁ আৰু। তাৰপাছত নেক্সট কুৱেশ্যন। ভাবিব লাগিব আৰু। ভাবি আছে ৰখি থাকক, চাই থাকক। তোমাৰ আৰু কেনে টাইপৰ ঘৰ বনাবৰ ইচ্ছা আছে? মানে বিল্ডিং টাইপ, বোম্বাই টাইপ কিবা? ঘৰ যিয়ে নহওক কিয়, ঘৰটো চাৰিওফালে মুকলি হ'ব লাগিব। তাৰমানে পথাৰ থাকিব লাগিব। তাৰপিছত মানে কি আৰু, তাৰমানে ঠেকি ঘৰ টাউনৰ মাজত মই মানে মাথা গৰম হৈ পৰি যাম। সেইগিলা ঠেকি নহয়, যি ঘৰে নহওক, খেৰী ঘৰ হওক, বিল্ডিং হওক, গোটেই একদম অট্টালিকা হওক বা সৰু ঘৰে নহওক কিয়া, ঘৰটো চাৰিওফালে মানুহৰ ঘৰ থাকিব নোৱাৰে বেছি, 1 নম্বৰ। আৰু গাড়ী মানে মই তাৰমানে স্পৰ্টছ টাইপৰ গাড়ী তাৰমানে ভাল নাপাওঁ ইমান। এই যেনেকৈ পালচাৰ বা এনেকুৱা স্পৰ্টছ বাইক, বা কাৰো থাকে না স্পৰ্টছ টাইপৰ, ফাৰাৰী হেলা ভাল নাপাওঁ। মই মানে এনেকুৱা গাড়ী লাগে যিগিলা গাড়ী তাৰমানে বোকা ৰাস্তাত হওক, বা অলপ পথাৰ যাব পাৰে। তাৰমানে যেনেকৈ বাইকৰ আছে, কিবা হিমালয়ন এখন আছে, সেইখন ভাল পাওঁ। আৰু কাৰৰো অলপ বলেৰো মানে সেনেহেন টাইপৰ, তাৰমানে ৰাস্তা উৰে যাব পাৰে, মানে সেই আৰু পাহাৰ দি যাব পৰা গাড়ী লাগে তাৰমানে। তোমাক যদি এইমাত্ৰ ধৰা কালি মানুহক লাগে চিফ মিনিষ্টাৰ বনাই দিয়া হয়, কি কৰিবা তুমি? চিফ মিনিষ্টাৰ মানে চিফ মিনিষ্টাৰ আমাৰ মানে অসমৰ? চিফ মিনিষ্টাৰ মোক যদি বানাই দিয়া হয়, অ'। প্ৰথমতেতো মই আমাৰ ৰাস্তাটো ভাল কৰি ল'ম। বহুত বেয়া হৈ আছে ৰাস্তাটো, সেইটো ভাল আজি আহোঁতে কৰিলে। গম পাইছোঁ। বহুত বেয়া হৈছে ৰাস্তাটো। তাৰপাছত কি কৰিম আৰু, নিউজ চেনেলত যাম পেলাই মোৰ চেনেলটোৰ কথা অলপ কম, যে মই চিফ মিনিষ্টাৰ হ'লোঁ, সকলোবিলাক এলাউঞ্চ এই চেনেলটোত কৰা হ'ব, মানে আপোনালোকে ছাবস্ক্ৰাইব কৰক। মানে যদিও আপুনি চিফ মিনিষ্টাৰ হ'বা, তথাপিও নিজৰ মানে একদিনৰ কাৰণে চেনেলটো নেৰিবা। মানে চিফ মিনিষ্টাৰ বেছি দিনৰ কাৰণে নহয়, মই 1 বা 2 দিনৰ কাৰণে বুলি কৈছোঁ। তেতিয়াহ'লে কৈ দিম আৰু চেনেলটো মোৰ উঠি গ'ল সেই একদিনৰ ভিতৰতে, আমাৰ 3 লাখ মান ছাবস্ক্ৰাইবাৰ আহি যাব। সেনেকৈ আৰু ভালেই হ'ব, মোৰ ধুনীয়াকৈ চলি থাকিম। ধৰা তোমাক টেকনিকেল গুৰুজীহঁতৰ লগত কলেব কৰিব দিলাক আৰু একদিন, তোমাৰ কেনে লাগিব সেইদিনা? বাপ্পা অ'
ক'ম আৰু বোলে মই অসমত দিয়ক অসমৰ মানুহখিনিয়ে মোৰ ভিডিঅ' চাই তে অলপমান আৰু ক'ম আৰু তাহাক ধুনীয়াকৈ যে আপোনালোকে যেনেকৈ সিহঁৰ কাৰণে কৰি আছে ভাৰতবৰ্ষৰ কাৰণে ভিডিঅ' বনাই আছে ময়ো চেষ্টা কৰি আছোঁ অসমৰ মানুহক সেই কৰাৰ কাৰণে মানে মই পুৰা পাগলা হৈ যাম তাৰে ভিডিঅ' চাওঁ আৰু তাক লগ পাম সেনে নহ'ব আৰু তোমাক মানে বহুতে ভাবি থাকে বহুত ধৰক টেকনিকেল গুৰু যিহেতু চেনেলটো স্পনচাৰশ্বিপৰ কিবা ভিডিঅ' দি দিয়ে আগত তুমি কিয় নিদিয়া মানে মই কৈছোঁৱে দেখোন মোক স্পনচাৰশ্বিপ আহে এটা ভিডিঅ'ত কৈছোঁৱেই ইমেইল আহি থাকে কিন্তু এইগিলাখান মানে মোৰ চেনেলটো মানে বিজনেছ লাইনৰ চেনেল নহয় এইটো মানে এটা এডুকেশ্যনেল চেনেল আৰু গতিকে পইচা ইমান দৰকাৰ নাই না এতিয়া কিনো কৰিম 30 নাই আৰু ঘৰত চুজি আটা আনিব লগা পইচা নাংগে আমাক ঘৰৰ পৰাই আনে তো এইগিলা স্পনচাৰশ্বিপৰ ইমান পইচা নাংগে দিয়ক মোক সেই হ'লেই হয় তোমাৰ কেতিয়াবা ভাবিছিলানে যে তোমাৰ চেনেলটো ইমান আগবাঢ়ি যাব ইমান হেৰি কৰিব কথাটো কোনো নাভাবে না আগবাঢ়ি বিশেষ জনাই আৰু কালিও বন্ধ হৈ যাব পাৰে মই কৈছোঁৱে দেখোন এইগিলা ভাবি লাভ নাই আৰু আগবাঢ়ি গৈছে কিবা গৈছে মানে চাই এখনি ভাল লাগে তে আপোনালোকে চালে ডিম্বুদাৰ ভিডিঅ'টো ডিম্বুদাই কি ভাল পায় কি ইয়াৰ চেনেলটোত নৰ্মেলি কিছুমান মানে সেই আহে কমেডি ভিডিঅ' আহে আৰু আপোনালোকে চাই ভাল পাব ধুনীয়া ধুনীয়া কমেডি লোকেল ভাষাত লোকেল লেংগুৱেজত লোকেল কমেডি তো আজি মোৰ ইণ্টাৰভিউটো চাওক চালে আৰু ইণ্টাৰভিউ নহয় আৰু কথা বাৰ্তা কিছুমান তাৰপিছত যদি ভাল পায় কমেডি চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু থেংক ইউ ডিম্বুদা এনেকৈ কোৱাৰ বাবে ত' ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব